তোমালোকক ট্ৰিগনমেট্ৰি পঢ়াম। তোমালোকে আগতে গম পাইছা যে তোমালোকে ক্লাছ 10ত ট্ৰিগনমেট্ৰি পাবা। ট্ৰিগনমেট্ৰি সহজ হয় যদি তোমালোকে আৰম্ভণিতে ভালকৈ বুজি পোৱা। যেনেকৈ নেওতা এখন মুখস্থ থাকিলে আমি কি কৰোঁ, অংকবিলাক কৰিবৰ কাৰণে সুবিধা হয়, অংক কৰিব পাৰোঁ। ঠিক তেনেকৈ আমি যেতিয়া ট্ৰিগনমেট্ৰি কৰোঁ, ট্ৰিগনমেট্ৰিৰ প্ৰধান 6টা বস্তু আছে। সেইকেইটা যদি আমি ভালকৈ জানি ল'ব পাৰোঁ তেতিয়া আমি ট্ৰিগনমেট্ৰি সহজ পাম। এতিয়া আমি ট্ৰিগনমেট্ৰিৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া ট্ৰিগনমেট্ৰি এই শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে। ইয়াতে 3টা শব্দ সোমাই আছে। এই 3টা শব্দ কি জানানে? ট্ৰাই মানে জানা তোমালোকে? ট্ৰাই মানে হৈছে 3 আৰু গণ মানে হৈছে বাহু বা ভুজ। যেনেকৈ আমি হেক্সাগন, পেণ্টাগন কওঁ, হয়নে নহয়? গণ মানে কি হয়? আচলতে বাহু হয়। গণৰ অৰ্থ বাহু। আৰু মেট্ৰন মানে হৈছে জোখ। মানে যি নিয়মৰ সহায়ত আমি কি কৰোঁ, ত্ৰিভুজৰ বাহুবিলাকৰ জোখ উলিয়াব পাৰোঁ, সেইটোৱে হৈছে ট্ৰিগনমেট্ৰি। যিকোনো বস্তু এটাৰ উচ্চতা হওক, দূৰত্ব উলিয়াবৰ কাৰণে ধৰা আমি যদি এটা ত্ৰিভুজ বুলি ভাবি লওঁ, তেতিয়া আমি তাৰ জোখটো ট্ৰিগনমেট্ৰিৰ সহায়ত উলিয়াব পাৰিম। এতিয়া চোৱা, এইটো চোৱা, এইটো কি? কুতুব মিনাৰ হয়। এই কুতুব মিনাৰটো কিমান ওখ, এইটো আমি জুখিবৰ কাৰণে কি কৰিম? ফিতাই দিটো জুখিব নোৱাৰোঁ। গতিকে এইটো জুখিবৰ কাৰণে আমি কিহৰ সহায়ত জুখিব পাৰোঁ? ট্ৰিগনমেট্ৰিৰ সহায়ত জুখিব পাৰোঁ। ধৰা এইটো কুতুব মিনাৰটোৰ পৰা ইমানমান দূৰত্বত এজন মানুহ থিয় হৈ আছে। এই মানুহজন কুতুব মিনাৰৰ পৰা কিমান দূৰত আছে, সেইখিনি দূৰত্ব যদি আমি জানো, ট্ৰিগনমেট্ৰিৰ সহায়ত আমি কি কৰিব পাৰোঁ? কুতুব মিনাৰটোৰ উচ্চতাটো আমি উলিয়াব পাৰোঁ। ইয়াতে এটা ছবি আঁকিছোঁ। এইটো ধৰা কুতুব মিনাৰটোৰ পৰা কিছু দূৰত কি হৈছে? এজন মানুহ থিয় হৈ আছে। এতিয়া কুতুব মিনাৰটোৰ তুলনাত ভাবাচোন মানুহজন কিমান সৰু। গতিকে কুতুব মিনাৰটো বহুত ওখ। মই যিমান দিছোঁ ইয়াতকৈও বহুত ওখ। গতিকে যদি কুতুব মিনাৰটোৰ জোখ উলিয়াব লাগে, আমি কি ভাবিব লাগিব? কুতুব মিনাৰটো ভূমিৰ পৰা এইটো উচ্চতা ল'লে এইটো বাহু বুলি ধৰিম আৰু এই যে দূৰত্বটো, এইখিনি এডাল বাহু বুলি ধৰি ল'ম। লৈ কিনে এইটো এটা কি হ'ল? সমকোণী ত্ৰিভুজ হ'ল। ইয়াতে কি হ'ব? 90 ডিগ্ৰী কোণ গঠন হ'ব। এতিয়া আমি কি কৰিব পাৰোঁ? ট্ৰিগনমেট্ৰিৰ সহায়ত আমি কুতুব মিনাৰটোৰ উচ্চতাটো উলিয়াব পাৰোঁ। তাৰ কাৰণে আমাক কি দৰকাৰ হ'ব? এইখিনি দূৰত্ব। এতিয়া মানুহজনে কুতুব মিনাৰৰ পৰা কিমান দূৰত আছে, সেইটো উলিয়াবৰ কাৰণে অতি সহজ। গতিকে এইখিনি দূৰত্ব যদি আমি উলিয়াব পাৰোঁ, তেতিয়া আমি কি কৰিব পাৰোঁ? কুতুব মিনাৰটোৰ উচ্চতাটো উলিয়াব পাৰোঁ। ঠিক তেনেদৰে এইটো এটা বিল্ডিং হয়। মাজত এখন নদী আছে আৰু নদীটোৰ কাষত এটা কি হয়? মন্দিৰ আছে। এই মন্দিৰটোৰ চিৰিত এটা কি হৈছে? টাব এটা থোৱা আছে। আৰু এই বিল্ডিংটোৰ ওপৰত ছোৱালী এজনী এই টাবটো চাই আছে। এতিয়া আমাক লাগে কি? নদীখনৰ কিমান বহল উলিয়াব লাগে। এতিয়া আমি যদি ছোৱালীজনী থিয় হৈ থকা ঠাইখিনি মাটিৰ পৰা এইখিনি উচ্চতাটো যদি আমি জানিব পাৰোঁ, তেতিয়া আমি কি কৰিব পাৰোঁ? ট্ৰিগনমেট্ৰিৰ সহায়ত নদীখনৰ আমি বহলটো উলিয়াব পাৰোঁ। কাৰণ এনেকৈ ভাবিলে এইটো এটা কি হয়? সমকোণী ত্ৰিভুজ গঠন কৰিছে আৰু এইটো 90 ডিগ্ৰী। আমি ট্ৰিগনমেট্ৰিৰ সহায়ত নদীৰ গভীৰতা উলিয়াব পাৰোঁ। এতিয়া মই যে কৈছিলোঁ ট্ৰিগনমেট্ৰি জানিবৰ কাৰণে কি 6টা বস্তু, সেই 6টা বস্তু হয় সাইন থিতা, কছ থিতা, টেন থিতা, কছেক থিতা, চেক থিতা, কট থিতা। এতিয়া তোমালোকে ভাবিছা এই থিতাটো কি বস্তু? সাইন থিতা, কছ থিতা, টেন থিতা, এইকেইটা কি বস্তু? এইকেইটা হৈছে ট্ৰিগনমেট্ৰিক অনুপাত। এতিয়া আমি ট্ৰিগনমেট্ৰিক অনুপাতটো কি বস্তু তাৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া আমি ট্ৰিগনমেট্ৰিক অনুপাত পঢ়িম। ট্ৰিগনমেট্ৰিক অনুপাতৰ ইংলিছত কয় ট্ৰিগনমেট্ৰিক ৰেচিঅ'।
এতিয়া আমি জানিব লাগিব ত্ৰিকোণমিতিক অনুপাতটো কি বস্তু। এতিয়া চোৱা, এটা সমকোণী ত্ৰিভুজৰ সমকোণবিলাকৰ সাপেক্ষে তাৰ বাহুবিলাকৰ যি অনুপাত পোৱা যায় সেই অনুপাতবিলাকক ত্ৰিকোণমিতিক অনুপাত বোলে। তাৰ মানে কি কৈছে, এটা সমকোণী ত্ৰিভুজ, এইটো ABC এটা সমকোণী ত্ৰিভুজ, ইয়াৰে বি কোণটো কি হৈছে সমকোণ, বাকী দুটা কোণ কি হয় সূক্ষ্ম কোণ। এতিয়া তোমালোকে জানিব লাগিব সূক্ষ্ম কোণ কাক বোলে। সূক্ষ্ম কোণ হ'ল 90 ডিগ্ৰীতকৈ সৰু কোণবিলাকক কি বুলি কয় সূক্ষ্ম কোণ। এতিয়া চোৱা, সমকোণী ত্ৰিভুজ এটাৰ এটা সমকোণ থাকে 90 ডিগ্ৰী আৰু গোটেই ত্ৰিভুজটোৰ অন্তঃকোণবিলাকৰ সমষ্টি থাকে 180 ডিগ্ৰী। যিহেতু এটা 90 ডিগ্ৰী হ'ল, এতিয়া বাকী থকা দুটাৰ যোগফল 90 ডিগ্ৰী হ'ব লাগিব, 90 90 180 হয়। সেইকাৰণে সমকোণী ত্ৰিভুজ এটাত কি হয়, এটা সমকোণ থাকে আৰু বাকী দুটাক কি বুলি কওঁ আমি সূক্ষ্ম কোণ। এতিয়া ত্ৰিকোণমিতিক অনুপাতটো হ'ল এই যিকোনো এটা সূক্ষ্ম কোণ সাপেক্ষে বাহুবিলাকৰ অনুপাতবিলাকক কি বুলি কোৱা হয় ত্ৰিকোণমিতিক অনুপাত। এতিয়া চোৱা, এ বি চি ত্ৰিভুজৰ ধৰা আমি এইটো কোণ সাপেক্ষে এই কোণ সাপেক্ষে আমি অনুপাতবিলাক উলিয়াম। এই কোণটোক আমি কি নাম দিলোঁ থিতা নাম দিলোঁ। এতিয়া আমি নাম থাকিব এই বাহুকেইটাৰ, যিটো বাহু থিতা লগত লাগি থাকে সেইটো কি কয়, এইটো এই কোণ কাৰণে মই ইয়াতে দিছোঁ এই কোণৰ সন্নিহিত বাহু, আমি ক'ব পাৰোঁ থিতাৰ সন্নিহিত বাহু। মানে যিটো সন্নিহিত মানে কি, যিটোত লাগি থাকে এই কোণটো, এইটো কোণত এইডাল বাহু লাগি আছে, সেইটোৰ নাম কি হ'ব সন্নিহিত বাহু, বা আমি সেইটো বাহুক কি নাম দিওঁ ভূমি বুলি কওঁ। আকৌ থিতাৰ বিপৰীত ফালে এডাল বাহু থাকে, এই কোণটোৰ বিপৰীত বাহু এইডালক কি দিছোঁ এই কোণৰ বিপৰীত বাহু, মানে থিতাৰ বিপৰীত বাহু। এইডালক আমি কি বুলি কওঁ লম্ব। কিয় লম্ব বুলি কওঁ চোৱাচোন, এইডাল হৈছে ভূমি, ভূমিৰ ওপৰত এইডালে 90 ডিগ্ৰী কোণ গঠন কৰিছে আৰু আমি জানো লম্বই সদায় 90 ডিগ্ৰী কোণ গঠন কৰে, সেইকাৰণে এইডাল হৈছে লম্ব। আৰু এতিয়া আৰু এডাল বাকী থাকিল, আমি এইডালৰ নামটো জানিব লাগে। আমি আগতে জানো 90 ডিগ্ৰী কোণৰ বিপৰীত ফালে যিডাল বাহু থাকে সেইডালক কি কয় অতিভুজ বা আমি কৰ্ণ বুলি কওঁ। এতিয়া আমি ত্ৰিকোণমিতিক অনুপাতকেইটাৰ নামকেইটা চাওঁ। এতিয়া চোৱা, মই যিখিনি কথা ক'লোঁ ইয়াতে মই লিখি দিছোঁ, তোমালোকক কওঁ। ধৰা হ'ল এ বি চি এটা সমকোণী ত্ৰিভুজৰ কোণ বি 90 ডিগ্ৰী আৰু এ আৰু চি দুটা সূক্ষ্ম কোণ। এইখিনি বুজি পাইছা, মানে এ বি 90 ডিগ্ৰী, বাকী কোণ দুটা কি হয় সূক্ষ্ম কোণ। কোণ এ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতবিলাক, গতিকে আমি কি কৰিম এতিয়া এই কোণটো সাপেক্ষে কি কৰিম ত্ৰিকোণমিতিক অনুপাতবিলাক জানিম। এতিয়া আমি যে কৈছিলোঁ ত্ৰিকোণমিতি জানিব লাগিলে আমি প্ৰধান 6টা বস্তু জানিব লাগে। সাইন থিতা কস থিতা, সেই সাইন থিতা কস থিতা কেইটা হৈছে ত্ৰিকোণমিতিক অনুপাত। এতিয়া আমি সাইন থিতা মানে কি কস থিতা মানে কি সেইখিনি আলোচনা কৰিম। এতিয়া চোৱা, প্ৰথমতে আমি সাইন থিতা কওঁ। সাইন থিতাক কি বুলি ক'ব পাৰোঁ আমি কোণ এৰ সাইন। যিহেতু এই কোণটোৰ নাম আমি থিতা দিছোঁ, গতিকে ইয়াক আমি কি ক'ব পাৰোঁ শ্বৰ্টকৈ সাইন থিতা। সাইন থিতা মানে কি হয়, এইটো কোণ, এই কোণটোৰ সাইন থিতা হ'ব। এতিয়া সাইন থিতা কি হ'ব কোণ এৰ বিপৰীত বাহু বাই অতিভুজ, তাৰমানে এইডাল বাহু বাই অতিভুজ। এইখিনি লিখিছোঁ। আকৌ এইডাল বাহুৰ নাম আমি কি দিছোঁ লম্ব, আৰু এইডালৰ নাম কি অতিভুজ বা কৰ্ণ, শ্বৰ্টকৈ লিখিছোঁ লম্ব বাই কৰ্ণ। এতিয়া চোৱা, লম্ব, এই লম্বডালৰ নাম কি হয় বি চি লম্ব, এইডাল বি চি লম্ব, এইডাল বি চি। আৰু কৰ্ণ কি হয় চি এ বা এ চি ক'ব পাৰোঁ। এইবাৰ কস থিতা, কোণ এৰ কোচাইন বুলি কয়, শ্বৰ্টকৈ আমি কি কওঁ কস থিতা। কস থিতা মানে হ'ব সন্নিহিত বাহু, এই বাহুডাল বাই এইডাল বাহু।
কোন এৰ সন্নিহিত বাহু, যিটো মানে থিতাত লাগি থকা বাহুডাল, কোন এৰ সন্নিহিত বাহু বাই অতিভুজ বা কৰ্ণ। শ্বৰ্টকৈ কি এইডালৰ নাম কি দিছোঁ আমি? ভূমি। ভূমি বাই কৰ্ণ। এতিয়া ভূমি কি হয়? বি এ বা এ বি। ইয়াতে আমি এ বি লিখিছোঁ। এ বি বাই এ চি কৰ্ণ। এইবাৰ আহিল টেন থিতা। টেন থিতা মানে কি হয়? কোন এৰ বিপৰীত বাহু বাই কোন এৰ সন্নিহিত বাহু। কোন এৰ বিপৰীত বাহু এইডাল আৰু সন্নিহিত বাহু এইডাল, তাৰমানে লম্ব বাই ভূমি। কোন এৰ বিপৰীত বাহু বাই কোন এৰ সন্নিহিত বাহু কেনেকৈ লিখিছোঁ শ্বৰ্টকৈ? লম্ব বাই ভূমি। এতিয়া চোৱা, লম্ব কি আছে? বি চি লম্ব, আৰু ভূমি কি হয়? এ বি। মানে কি পালোঁ? লম্ব বাই ভূমি, বি চি বাই এ বি। এতিয়া আহিল কচেক থিতা। কচেক থিতাটো হৈছে চাইন থিতাৰ কি হয়? প্ৰতিক্ৰম। প্ৰতিক্ৰম মানে কি হয়? 1/sin থিতা। 1/sin থিতা হ'লে ইয়াতে যে আছিল লম্ব বাই কৰ্ণ, এইবাৰ কি হ'ব? কৰ্ণ বাই লম্ব। কৰ্ণ বাই লম্ব মানে চি এ বাই বি চি হ'ল। এইবাৰ আহিল চেক থিতা। চেক থিতা আকৌ কাৰ অপজিট হয়? কচ থিতাৰ অপজিট হয়। ইয়াতে আছিল ভূমি বাই কৰ্ণ, ইয়াতে হ'ব কৰ্ণ বাই ভূমি। তাৰমানে এ বি বাই এ চি নহয় কিনে কি হ'ব? এ চি বাই এ বি। সেনেকৈ কট থিতাটো হৈছে টেন থিতাৰ অপজিট। ইয়াতে কি আছে? ইয়াৰে অপজিট হ'ব। এইবাৰ হ'ব ভূমি বাই লম্ব। আৰু ইয়াতে এ বি চি বাই এ বি আছিল টেন থিতাত। কট থিতাত কি হ'ব? এ বি বাই বি চি। বুজি পাইছানে তোমালোকে? এইখিনি মই তোমালোকক বুজাৰ কাৰণে এনেকৈ লিখি দিছোঁ, কিন্তু এইখিনি পৰীক্ষাৰ কাৰণে আমাক দৈনন্দিন যেতিয়াই আমি ত্ৰিকোণমিতিৰ অংক কৰিম, আমাক চাইন থিতা, কচ থিতা, টেন থিতা, কচেক থিতা, চেক থিতা, কট থিতা এই গোটেইখিনিয়ে দৰকাৰ হ'ব। কিন্তু ইমান দীঘলকৈ মনত ৰখাটো সহজ নহয়। গতিকে মই তোমালোকক এটা শ্বৰ্ট ট্ৰিক এটা শিকাই দিম, তাৰ পৰা তোমালোকে মনত ৰাখিবা, তেতিয়া তোমালোকে অংকবিলাক সহজতে কৰিব পাৰিবা। এতিয়া চোৱা, মোক এইটো মোৰ ছাৰে শিকাইছিল, মই তোমালোকক শিকাম যাতে তোমালোকে অংককেইটা সহজে কৰিব পাৰা। চালকক ভুকুতে লভো। তাৰমানে কি? চাইন থিতা মানে কি হ'ব? লম্ব বাই কৰ্ণ। চাইন থিতা মানে কি হ'ব? লম্ব বাই কৰ্ণ। চাইন থিতা ইজিকেলটো লম্ব বাই কৰ্ণ। আকৌ চোৱা, এইটো গ'ল চালকক, এইবাৰ আকৌ আহিল তিনিটা গ'ল। এইবাৰ ক ভু ক মানে কচ থিতা ইজিকেলটো ভূমি বাই কৰ্ণ। কচ থিতা মানে কি হ'ব? ভূমি বাই কৰ্ণ। এই তিনিটা গ'ল। এইবাৰ আৰু তিনিটা আছে। তে ল ভূ, তাৰমানে টেন থিতা সমান কি হ'ব? লম্ব বাই ভূমি। টেন থিতা সমান লম্ব বাই ভূমি। তোমালোকে এইকেইটা ট্ৰিক মনত ৰাখিবা, সহজে কৰিব পাৰিবা। এতিয়া চোৱা, আমি আগতে পঢ়ি আহিছিলোঁ যে এই টেন থিতাৰ উল্টা কি হয়? কট থিতা। তাৰমানে এইটোৰ উল্টাটো লিখি দিয়া। ইয়াতে কি লিখিম এইবাৰ? ভূমি আৰু ইয়াতে লম্ব। আৰু কি পঢ়িছিলোঁ? চেক থিতা কাৰ উল্টা হয়? কচ থিতাৰ। ইয়াতে কি আছে? কৰ্ণ তলত আছে। ইয়াতে কৰ্ণ হ'ব। কৰ্ণ আৰু ভূমিটো তলত আহিব। ঠিক তেনেকৈ কচেক থিতাটো কাৰ উল্টা হয়? চাইন থিতাৰ হয়। চাইনত কৰ্ণটো তলত আছিল, এতিয়া ওপৰত যাব। কৰ্ণ আৰু লম্বটো তলত আহিব। এইখিনি শ্বৰ্ট ছিষ্টেম হয়। মেইনলি আমি এইখিনি যে তোমালোকক লিখাইছিলোঁ, এইখিনিতো ইমান দৰকাৰ নাই, মানে বুজাৰ কাৰণে এইখিনি লাগে। কিন্তু তোমালোকক ৰেগুলাৰ যিখিনি আমাক লাগিব অংক কৰোঁতে, এইখিনি যদি তোমালোকে মনত ৰাখিব পাৰা, তেতিয়াহ'লে তোমালোকে ত্ৰিকোণমিতিৰ আৰু অংকখিনি টান নোপোৱা। এতিয়া চোৱা, আমি গম পালোঁ লম্ব, কৰ্ণ, ভূমি বাই কৰ্ণ। এতিয়া চোৱা, আমি এইকেইটা বাহু অনুযায়ী পাতি লওঁ। এটা মই ত্ৰিভুজ আঁকিছোঁ, চোৱা, সমকোণী ত্ৰিভুজ এ বি চি। ইয়াৰে বি কোণটো সমকোণ,
আৰু থিতা আমি কি লৈছোঁ থিতা এ এইটো থিতা লৈছোঁ এতিয়া এই থিতা সাপেক্ষে আমাক কি লাগে এতিয়া সাইন থিতা লাগে তোমালোকে শিকিলা সাইন থিতা মানে কি হৈছে লম্ব বাই কৰ্ণ আৰু লম্ব মানে কি পাৰপেণ্ডিকুলাৰ ইয়াক নাম দিলোঁ পি আৰু কৰ্ণ মানে হাইপোটেনিয়াছ শৰ্টকে এইচ দিলোঁ আৰু ভূমিক কি নাম দিলোঁ বেছৰ শৰ্ট ফৰ্ম বি লিখিলোঁ এতিয়া চোৱা বাহু অনুযায়ী চাওঁ লম্ব ইয়াৰে লম্ব কি হয় বি চি লম্ব আৰু কৰ্ণ কি হয় কৰ্ণ এ চি এতিয়া কি লিখিব পাৰোঁ বি চি মানে কি পি আৰু এ চি মানে কি এইচ মানে সাইন থিতা মানে কি হ'ল পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিয়াছ পি বাই এইচ এবাৰ কস থিতা আহিল ভূমি বাই কৰ্ণ ভূমি মানে এ বি ভূমি আৰু কৰ্ণ এ চি তাৰমানে ভূমি মানে বেছ বি এ চি হাইপোটেনিয়াছ বি বাই এইচ এবাৰ আহিল টেন থিতা লম্ব বাই ভূমি লম্ব বি চি লম্ব আৰু ভূমি এ বি চি কি নাম দিছোঁ আমি পি পাৰপেণ্ডিকুলাৰ আৰু ভূমি বেছ বি এতিয়া আমি কি কৰিম উল্টাকেইটা পাতি যাওঁ ইয়াতে চায়ে পাতোঁ কস থিতা সমান কি হৈছে ভূমি বাই লম্ব ভূমি এ বি লম্ব বি চি মানে এইটোৰ উল্টা এইটো তাৰমানে কি হ'ব বেছ বি বাই পি পাৰপেণ্ডিকুলাৰ চেক থিতা কৰ্ণ বাই ভূমি কৰ্ণ মানে এ চি ভূমি এ বি এ চি বুলি কি দিছোঁ হাইপোটেনিয়াছ আৰু এ বি ভূমি ঠিক তেনেদৰে কচেক থিতা কৰ্ণ বাই লম্ব কৰ্ণ এ চি আৰু লম্ব বি চি এ চি কি দিওঁ এইচ হাইপোটেনিয়াছ আৰু বি চি পাৰপেণ্ডিকুলাৰ এইখিনি বুজি পালানে মানে তোমালোক বুজাব চেষ্টা কৰিছোঁ আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰিবা মানে ক্লাছত পঢ়োৱাৰ নিচিনা যদিও নহয় মানে বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ তোমালোকক যদি বুজি নোপোৱা মোক ক'বা এটা হোমৱৰ্ক দিছোঁ তোমালোকে মোক এইটো নিয়মত লিখি দেখালেও হ'ব বা যদি বিচাৰা এইটো লিখি দেখাব পাৰা কি দিছোঁ এ বি চি এটা সমকোণী ত্ৰিভুজ ইয়াৰ বি কোণ সমান 90 ডিগ্ৰী কোণ এ আৰু চি দুটা সূক্ষ্ম কোণ চি সাপেক্ষে ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা ইয়াতে এইটো থিতা ধৰিছিলোঁ নহয় এইবাৰ তোমালোকে এইটো থিতা ধৰিবা তেতিয়া ভূমি বি চি হ'ব পাৰপেণ্ডিকুলাৰ এ বি হ'ব এইটো তোমালোকে মোক কৰি দেখাবা